গাইস মই এনেকৈ আহি আছোঁ আৰু চাইকেল মাৰি ব্লগ বনাই আহি আছোঁ আপোনালোকক দেখাম বুলি ব্লগটো কেনেকুৱা এইবিলাক গাঁৱলীয়া ঠাই আহি আছোঁ বনাই দেখাম বুলি আশা কৰিলোঁ। গাইস ভিডিঅ'টো চাই থাকিব ভাল লাগিব আৰু দেন গাইস এইবিলাক দেখিছেনে চাইডে লেফট চাইডে এইবিলাক সব বাগান হয় প্ৰাইভেট বাগান এইবিলাক চাহপাত বাগান এইটো পেলি ল'ব লাগিব ৰুটিটো তাৰপিছত এইটো কেনেকুৱা তাৰপিছত চব্জিবিলাক ভৰাই দিব লাগিব তাতে চিঙৰা বনাবৰ কাৰণে এনেকুৱাই আগতে এনেকুৱা ৰুটিটো বেলি লৈ পিছত যায় এনেকুৱাকৈ ৰুটিত হেৰি ভৰাই দিব এনেকুৱা চব্জি এনেকুৱা তাৰপিছত এনেকৈ জপাই দিব এনেকৈ থৈ দিছে এতিয়া তেলত ভাজিব আৰু এইটো হৈ যাব চিঙৰা তৈয়াৰ এটা ভাজিলে হৈ যাব ৰেডি চিঙৰা গরম গরম চিংড়ি উঠে আছে 2 মিনিট
মান এইটো তেলত ভাজিব লাগিব তাৰপিছতে হৈ যাব গৰম গৰম চিংৰা এটা নামি আছে ভক্তদের দোকানৰ পাই ভক্তদের দোকানৰ এইটো চিংৰা গৰম গৰম আপোনালোকে খাই খুব আৰাম পাব ইয়াৰ চব্জিটো হ'ল ৰঙালাও কোমোৰা আৰু কি মটৰ নাই ৰঙালাও আৰু কোমোৰা আজি মটৰ সদায় নেদে ঠিক আছে আৰু দেখাত বঢ়িয়া হৈছে চিংৰাটো এইটো